সকলো অভিযোগৰ উত্তৰত মই মাত্ৰ ইয়াকে ক'ব পাৰো যে মই কাৰো ওপৰত প্ৰতিশোধ লোৱা নাই। মই মাত্ৰ কাৰোবাক দিয়া এটা কথা ৰাখিবৰ শেষ চেষ্টা কৰিছো। শেষ চেষ্টা? বৰষা, মই তাক ইয়াৰ পৰা আঁতৰাই পঠিয়াইছো, কাৰণ এতিয়া যিকোনো মুহূৰ্ততে তাৰ জীৱনলৈ চৰম দুৰ্যোগ নামি আহিব পাৰে। মই এতিয়াও বিশ্বাস কৰো সিমান জঘন্য কাম কৰিব নোৱাৰে, কিন্তু আইনে মোৰ বিশ্বাসক মানি ললে সেইটো এতিয়া নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিব নোৱাৰে যে সকলোৰে চকুত বৰ সৰু হৈ যাব। তাক এটা অপৰাধীৰ দৰে। কিন্তু এতিয়া যে আপুনিও কি কৰিম কোৱা? মই থাকোঁতে যদি তাৰ জীৱনটো ধ্বংস, মইতো নিজকে তাৰ বন্ধু বুলি ক'ব নোৱাৰিম। তাৰ লগতে তোমাৰ জীৱনটো কেৱল আমাৰ কথা চিন্তা কৰিয়ে তোমাৰ বাবে, তাৰ বাবে, মা জোনালীৰ বাবে ইমানখিনি তোমাক কৰিবই লাগিব। কাৰণ নিজৰ বুলিবলৈ, সপোন বুলিবলৈ মোৰ আৰু কোন আছে কোৱা? নাই বৰষা, মোৰ বাবে দুখ নকৰিবা। মই বন্ধুত্বৰ ধাৰ শোধ কৰাৰ সুযোগ পাইছো।